এয়া চাওক, মই আজি আপোনালোকক মান ধনিয়াৰে চাটনি বনাই দেখাম। এইখিনি মান ধনিয়া আৰু তাৰ লগতে এইখিনি মুগ দাইল। মুগ দাইলখিনি মই 10-15 মিনিটমান পানীত তিয়াই তাৰ পাছত ভালদৰে ধুই লৈছোঁ। লগত কেইপিচমান নহৰু, আদা, গোটা জালুক আৰু 2টা কেঁচা জ্বলা। এই আটাইখিনি এতিয়া মই মিক্সিত দিম। এয়া চাওক, মই মুগ দাইলখিনি দি দিলোঁ। তাৰ লগতে নহৰু কেইপিচ, আদা, কেঁচা জ্বলা 2টা আৰু এইখিনি গোটা জালুক। মান ধনিয়াখিনি মই সৰু সৰুকৈ কাটি ল'ম আৰু তাৰ পাছত দিম। মোৰ তাত যিহেতু মান ধনিয়া বহুত নাই, সেইবাবে মই তাৰ লগত অলপ মুগ দাইলো দিছোঁ। যদি আপোনালোকৰ তাত মান ধনিয়া বহুত থাকে তেনেহ'লে আপোনালোকে মুগ দাইলখিনি নিদিলেও হ'ব। খালি মান ধনিয়াৰ পৰাই এনেকৈ চাটনি বনাব পাৰিব। মই এতিয়া এই আটাইখিনি মিক্সিৰ জাৰটোত দিলোঁ আৰু এতিয়া আন্দাজ অনুসাৰে তাত নিমখ দিম আৰু তাৰ পাছত সেইখিনি মই মিক্সিত পিচিম। এয়া চাওক, মই এইখিনি মিক্সিত ভালদৰে পিচিলোঁ আৰু কিমান ধুনীয়া হৈছে চাওকচোন দেখিবলৈ। খাবলৈও বহুত টেষ্টি হয়। মই মাজে মাজে এনেকৈ বনাই খাওঁ আৰু মোৰ বহুত ভাল লাগে। সেইবাবেই মই ভিডিঅ'টো আপোনালোককো দেখাই দিলোঁ। আপোনালোকেও এবাৰ বনাব আৰু খাই চাব, সঁচাকৈ বহুত টেষ্টি লাগে। কেতিয়াবা যদি ভাত খাব মন নাযায় বা মুখৰ ৰুচি নাথাকে, কিবা অসুখ-বিসুখ হ'লে, তেতিয়াহ'লেও বনাই খাবচোন। সঁচাকৈ বহুত ভাল লাগে। এয়া চাওক, ইমান ধুনীয়া হৈছে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে আগলৈ ভিডিঅ' পঠালে পায়। আজিলৈ ভিডিঅ'টো ইমানেই।